ঐ বৰষা, আজি অকণ সোনকালে কাম সামৰিম দে। কিয়? তিনিআলি মূৰত মেলা চলি আছে নহয়, তালৈকে যাম। তই যাবি, মই নাযাওঁ। আৰে কিন্তু কিয়? শুন বৰষা, তই তোৰ অতীতটোক সামৰি কিয় মন বেয়া কৰ? ভৱিষ্যতৰ ৰঙীন সপোনবোৰ দেখিছোন, দেখিবি পৃথিৱীখন বহুত ধুনীয়া। সপোন দেখিবলৈ মই কেতিয়াবাই পাহৰিলোঁ। হ'ব দে, তই যাবি নহয়, মোৰ বাবে এযোৰ ধুনীয়া কাণফুলি আনিবি। হ'ব দে, সেইদিনা মাহেকত পোৱা টকাকেইটা আছে নহয়, তাৰে এযোৰ ধুনীয়া কাণফুলি আনি দিম। তহঁতক ইয়াত কথাৰ মহলা মাৰিবলৈ ৰাখিছো। শালা কাম চোৰ, যা কামত লাগ। দাদা চাহকাপ দিবচোন। চাহ খাওক। অঁ দাদা চাহত চেনি হোৱা নাইচোন। কি? ঐ বৰষা, কওকচোন। কি তোক মই ইয়াত গোটেই জগতখনৰ কথা ভাবিবলৈ ৰাখিছো নেকি? চাহত যে চেনি দিয়া নাই, কি ঘটিটো কৰি আছিলি? ক্ষমা কৰিব। দাদা, চাহ মইহে বনাইছিলোঁ। চাহ বনাইছা এয়া একেপাত চৰতে? ৰ'ব দাদা, চাহত চেনিহে দিয়া নাই, তাতে ইমান কথা শুনাব লগা কি আছে? ভুলটো সকলোৰে হয়। যোৱা, তুমি একাপ ধুনীয়াকৈ চাহ বনাই আনা। মই কৰা ভুলটো তই গাত পাতি ল'বলৈ তোক কিহে পালে অ'? হ'ব দে, মালিকেতোক গালি দিলে তই পেং পেংকৈ কান্দিলিহেঁতেনহে, তাতকৈ মই গাত পাতি লৈছোঁ, কাৰণ তই কান্দিলে মই সহ্য কৰিব নোৱাৰোঁ। এইবাৰ বাৰু চেনি দিছানে? খাই চালেই হ'ল, গম পাব নহয়। আৰে খং উঠিছে নেকি বাৰু তোমাৰ? নাই উঠা, গালি খালোঁ যে সেইবাবে ফূৰ্তি লাগিছে। চৰি, মই মানে তোমাক গালি খুৱাবৰ কাৰণে তেনেকৈ কোৱা নাছিলোঁ। বাপৰে, এইবাৰ আকৌ দুগুণে চেনি দিছা দেই। খাওক আকৌ। বাপৰে, গোটেইটো একেবাৰে ফায়াৰ ব্ৰিগেডখনেই হৈ আছা। বাৰু চাহকাপ খাই ভালেই লাগিল। এটা কথা কওঁ, তোমাক খং কৰিলেহে কিন্তু বেছি ভাল লাগে। দাদা চাৰ পাছতো লিখি থ'ব। ঐ বৰষা, এটা বস্তু চাবি। কিনো? এয়া চা। আও, ইমান ধুনীয়া। তোৰ পচন্দক কিন্তু মানিব লাগিব দেই। আচ্ছা, হয় নেকি? কালি মানুহজনে কোৱা কথাৰ কিন্তু একদম মিছা আছিল। কি কথানো? যোৱাকালি মানুহজনে যে কৈছিল তই খং কৰিলে ভাল লাগে বুলি, তই দেখোন হাঁহি থাকিলেহে মোৰ বেছি ভাল লাগে। উফ ৰাম, কি যে হ'ব তোৰ লগত। হে কৃষ্ণ, মইচোন গাখীৰ উতলিব দি আহিছিলোঁ। ইমান সোপা গাখীৰ যে উতলি পৰিল, এইবোৰৰ পইচা তোৰ কি বাপেৰাই দিব? চৰিত্ৰ ভালৰ পৰাতো বদনামীয়ে। চালা চৰিত্ৰহীনা, কাম এটা ভালদৰে কৰিব নোৱাৰ। দাদা মানে চুপ, মনে মনে থাক। কাম কৰাৰ যদি মন আছে ভালদৰে কৰিবি। নকৰোঁ কাম। নকৰোঁ কাম। বৰষা ব'ল, ইমান অপমান সহ্য কৰি ইয়াতে কাম কৰিব নালাগে। দাদা চাহকাপ দিবচোন। আজি আপুনি চাহ দিলে যে? সেই ল'ৰা ছোৱালীহাল ক'ত? আহিছিল, চালা কামচোৰহঁতক উলিয়াই দিছোঁ। মানে আপুনি কি কৈ আছে এইবোৰ? নালাগে সিহঁতে মোৰ দোকানত কাম কৰিবলৈ, চালা ভিক্ষাৰীৰ জাতহঁত। তেনেকৈ কিয় কয় দাদা? দুখীয়া হ'লেও তেওঁলোক কি মানুহ নহয় নেকি? মানুহক আৰ্থিক ফালৰ পৰা তুলনা নকৰিব। নিজকে মূৰ্খ যেন পায়। টকা পইচাৰ কথা বাদ দি কেতিয়াবা নিজৰ মনটোকে জুখি চাবচোন।
দেখিব আপুনি ভকতকৈ বহুত সৰু। আহিছোঁ। দাদা, এই দোকানত যে ছোৱালীজনী কাম কৰিছিল ঘৰটো চিনি পায় নেকি? চৰিত্ৰহীন ছোৱালী ঘৰটো কোনে চিনি নাপায়? 5 নম্বৰ ঘৰটোৱে। ঠিক আছে দাদা, আহিছোঁ। দোকানীজনে বাৰু তাইক চৰিত্ৰহীনা বুলি কিয় ক'লে? এইবোৰ বাদ দে। 5 নম্বৰ ঘৰ হ'লে এইটোৱে হ'ব লাগিব। তালৈকে এবাৰ যাই চাওঁ। ঘৰত কোনোবা আছে নেকি? আপুনি? দোকান যোৱা নাইচোন। অঁ, সেইবোৰ বহুত কথা। আহকচোন, ভিতৰত বহি ল'ব। ঠিক আছে। পিছে দোকান নোযোৱা কাৰণটো গম পালোঁ বাৰু। ঘৰত আন কোনো নাই নেকি? মানে কাকো দেখা নাইচোন। আছে। এই ঘৰখনতে মোৰ মাৰ স্মৃতিবোৰ লুকাই আছে, কিন্তু আপুনি অনুভৱ কৰিব নোৱাৰিব। মানে 4 বছৰ আগতে মাক হেৰুৱাইছিলোঁ। আইতাই ডাঙৰ দীঘল কৰিলে যদিও আইতাও গুচি গ'ল 2 বছৰ আগত। এতিয়া মই অকলে। আৰু দেউতা? আছে ক'ৰবাত, দ্বিতীয় সংসাৰত ব্যস্ত। মোৰ খবৰ ল'বলৈ সময় নাই তেওঁৰ। আৰু এনেও মোৰ দৰে কলংকিত ছোৱালীজনীৰ লগতনো কোন থাকিব? ৰ'ব, আপুনি বহক, মই চাহ বনাই আনিছোঁ। আজি আকৌ চেনি দিবলৈ নাপাহৰিবা দেই। আৰু শুনা, সেইদিনাৰ নিচিনা ডাবল চেনি নিদিবা। হ'ব দিয়ক, আপুনি বহক, মই চাহকাপ বনাই আনিছোঁ। ঠিক আছে। চাহ খাওক। আজি পিছে চাহকাপ বৰ সোৱাদ হৈছে দেই। না চেনি কম হৈছে না বেছি হৈছে। বাৰু চোৱাচোন, মই ইমান টাইম বহিলোঁ, এতিয়ালৈকে তোমাৰ নামটোৱে সোধা নাই। মোৰ নাম বৰষা। মন কৰিলে আপুনি বৰষুণ বুলিও ক'ব পাৰে। হৃদয়ত থকা আৱেগৰ বৰষুণ। বাৰু বৰষা, মই ৰাজ, তিনিআলি বেংকৰে কৰ্মচাৰী। আচ্ছা, তোমাৰ লগত কাম কৰা ল'ৰাজন ক'ত থাকে? তাৰ ঘৰ আমাৰ গাঁৱৰ আগৰ চুবুৰীটোত। বাৰু আহিছোঁ দিয়া। এটা কথা কওঁ, কওকচোন। দুখ সকলোৰে থাকে। তথাপিও দুখখিনিক ইগন'ৰ কৰি সুখখিনিক ইম্পৰ্টেঞ্চ দিবাচোন। তেতিয়াহে সুখী হৈ থাকিব পাৰিব। আহিছোঁ দিয়া। বৰষা, ঐ বৰষা। বৰষা, কি হ'ব বৰষা? ইমানকৈ মাতি আছোঁ, শুনাই নাই তই? হা? বেয়া নাপাবি, কিবা এটা ভাবি আছিলোঁ। তয়ো যে নহয়, মন এখন দেচোন। কিয়? আজি দেওবৰীয়া বজাৰ, অকণমান বজাৰ কৰি দিওঁ, নহ'লে কি খাবি? কিন্তু পইচা, কামলৈতো যোৱাই নাই। হ'ব দে, সেইবিলাকতো ভাবিব নালাগে, মন এখন দে। এইখন ল, বেছিকৈ বজাৰ কৰিব নালাগে, অলপ অলপ আনিবি। হ'ব দে পাগলী। বৰষা? আপুনি ইয়াত যে? অঁ হয়, বৰষাক লগ কৰিব আহিলোঁ। আৰু তুমি? মই অকণ বজাৰৰ পৰা আহোঁ, আপুনি বহক। ঠিক আছে। আপুনি আজিও আহিলে যে? কিয়? অহাৰ কাৰণে বেয়া পালা নেকি? অহাৰ বাবে বেয়া পোৱা নাই, কিন্তু এজনী কলংকিনী ছোৱালীৰ ঘৰত আহি থাকিলে আপোনাৰহে বিপদ চপাই লোৱা হ'ব। মানুহৰ কথা বাদ দিয়া। আৰু তুমি কলংকিনী বুলি ক'লা যে, কিন্তু কিয়? বৰষা, বৰষা। দাদা, আপুনি? কাইলৈৰ পৰা কামলৈ যাবি। কিন্তু হ'ব দে, সেইদিনা মই চৰটো মাৰিব নালাগিছিল। ভুল মোৰে হৈছে। কাইলৈৰ পৰা কামলৈ যাবি। মই আৰু কামত নাযাওঁ দিয়ক দাদা, আপুনি যাব পাৰে। বৰষা, বৰষা, আৰে শুনচোন। আৰে তুমি ইয়াত? বুজিছো। ডেকা ল'ৰা, তুমি কিন্তু ভাল জালত ফাঁচিছা দেই। দাদা, আপুনি কি কৈ আছে? জানিও নাজানাৰ ভাও জুৰিছা। আৰু তয়ো এবাৰ সন্মান যোৱাৰ পিছত লাজ লগা নাই, আকৌ এওঁৰ লগত? দাদা, বাৰে বাৰে চৰিত্ৰত ধৰি কথা নক'ব। কি কৰিবি? চৰিত্ৰহীনাক চৰিত্ৰহীনা বুলি নকয়, কি বুলি ক'ব? এওঁৰ লগত আকৌ লেটি পেটি। আগৰবাৰতো তই এঘৰীয়া হৈছিলি, এইবাৰ তোক গাঁৱত ওলাব নোৱাৰা কৰি পেলাম। আৰু তোৰ চৰিত্ৰৰ কথা সকলোকে কৈ ফুৰিম। কি ক'ব আপুনি?
যদি মই তাইক নিজৰ কৰি লওঁ তেতিয়া কি ক'ব আপুনি? যদি মই তাইক বুকুৰ মাজত সুৰক্ষা দিওঁ তেতিয়া কি ক'ব আপুনি? চাই থাকা তুমি, মাত্ৰ চাই থাকা। কি ক'লে এইবোৰ আপুনি? এতিয়া কিমান ডাঙৰ কথা হ'ব আপুনি জানেনে? মই সঁচা কথা কৈছোঁ বৰষা। মই মোৰ প্ৰেমৰ পৃথিৱীত তোমাকে স্থান দিব বিচাৰোঁ। যদি মই কওঁ তোমাক মই নিজৰ কৰি ল'ম বুলি, হ'বানে তুমি মোৰ বৰষা? আৱেগৰ সিদ্ধান্তবোৰ অস্থায়ী। মই এজনী কলংকিত ছোৱালী। আজিৰ পৰা 10 বছৰ আগতে মোক ধৰ্ষণ কৰিছিল। অকলশৰীয়া নাবালিকা এজনীক ধৰ্ষণ কৰিছিল কেইটামান অসুৰে। পাৰিব আপুনি মোক আঁকোৱালি ল'বলৈ? নোৱাৰে, কেতিয়াও নোৱাৰে। মই মৰি মৰি জীয়াই আছোঁ। মোক আৰু মাৰি নেপেলাব। মোক জীয়াই থাকিবলৈ দিয়ক। আপুনি গুচি যাওক, প্লিজ গুচি যাওক। বৰষা কি কৰি আছানো? আৰে বৰষা তুমি কান্দি আছা? মই কান্দো হাঁহো এইবোৰ খবৰ আপুনি ল'ব নালাগে। তুমি এইবোৰ কি কৈ আছা বৰষা? আপুনি মোৰ খবৰ লৈ আপোনাৰ বিপদ চপাই আনিছে। বিপদ? তুমি যে ইমান কষ্ট সহ্য কৰি আছা, এয়া কি তোমাৰ কাৰণে বিপদ নহয়? মই মানে তোমাক এটা নতুন জীৱন দিব বিচাৰোঁ, য'ত না মানুহৰ ককৰ্থনা থাকিব না বদনাম। মই বৰ দুৰ্বল হৈ পৰিছোঁ আৰু নোৱাৰোঁ মানুহৰ কথা সহ্য কৰিব। এজনী ছোৱালী হৈ অকলশৰীয়া হৈ থকাটো সেইটো মোৰ ভুল নেকি? তাতকৈ মই মৰি যোৱাই ভাল। আপুনি গুচি যাওক আৰু কেতিয়াও আপুনি মোৰ ওচৰলৈ নাহিব। কিয় যাম মই গুচি? মই তোমাক ভাল পাওঁ আৰু মোৰ প্ৰেম ইমান দুৰ্বল নহয় যে মানুহৰ ককৰ্থনাৰ ভয়ত মই তোমাক এৰি গুচি যাম। বাদ দিয়া ন অতীতৰ কথা। এতিয়াতো তুমি মোৰ ন, বহুত ভাল পাওঁ তোমাক। প্লিজ মোক এৰি নাযাবা না। আনন্দ উল্লাহৰ নহ'লেও আৱেগৰ বৰষা হৈ থাকা না মোৰ জীৱনত। আবেগ নামি অহা বৰষুণ হৃদয় উপচি পৰেচোন। এজাক জোনাক তোমাৰ নামত ঢালি দিব মন যায়। তুমি কোৱা কথাবোৰে মোৰে হিয়া যে জোৰাই। আবেগ নামি অহা বৰষুণ হৃদয় উপচি পৰেচোন। তইতো যে যাবিগৈ ৰাস্তা, আপোনাক এটা কথা কওঁ। তাইক সৰুৰে পৰা পাইছোঁ মই। সৰুৰে পৰা দুখতেই ডাঙৰ হ'ল। একেলগে খেলা ধূলা কৰিয়েই ডাঙৰ হোৱা আমি। তাইৰ বৰ আলু হোৱা। আপুনি তাইক সুখত ৰাখিব দেই। তুমি চিন্তা নকৰিবা আৰু মাজে সময়ে তুমি গৈ থাকিবা। মাজে মাজে আমাৰ ঘৰখনো চাবি। আপোনালোক যাব? আমাক তই অলপ আগুৱাই নিদিয়? মানে মোৰ কাম এটা আছে। তহঁত যাবি, মাজে সময়ে খবৰ কাটি দি থাকিবি। তোক বিদায় দিয়া মুহূৰ্তকেইটা মই চাব নোৱাৰোঁ। বহুত সপোন আছিল তোক লৈ। তথাপিতো মই বিচাৰোঁ তই যেন সদায় সুখত থাক। বৰষা ব'লা, পলম হ'ল নহয়। এই গাঁওখনত মোৰ কোনো মূল্য নহ'লেও এই ঘৰখনত মোৰ মূল্য আছে। এই ঘৰখনত মোৰ মাৰ স্মৃতি আছে, আইতাৰ স্মৃতি আছে। এৰি যাবলৈ বৰ কঠিন হৈ পৰিছে। তুমি চিন্তা নকৰিবা বৰষা। তোমাৰ মা আইতাৰ স্মৃতি ৰক্ষাৰ্থে ইয়াত এখন অনাথ আশ্ৰম খুলি দিম।
য'ত তোমাৰ মাইতাৰ স্মৃতিবোৰ সজীৱ হৈ থাকিব। সঁচাকৈ মই আপোনাৰ লগত গুচি যাম চিৰদিনলৈ আপোনাৰ হৈ, কিন্তু মোৰ ওচৰত দিবলৈ আপোনাক মৰম আৰু বিশ্বাসৰ বাদে একো নাই। আৰু জানা, মোৰ ওচৰতো তোমাক প্ৰতিশ্ৰুতিৰ বাৰে দিবলৈ একো নাই। হ'ব দিয়া, দুয়ো সদায় হাঁহিৰে জীৱন জীয়াম। এতিয়া ব'লা। আবেগ নামি অহা বৰষুণ হৃদয় উপচি পৰে চোন।